এটা নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আৰম্ভ কৰিব ওলাইছোঁ আজি এই ব্লগটি আৰু আজি দেখুৱাব ওলাইছোঁ সকলোৰে প্ৰিয় এখন চিনেমা বাহুবলী য'ত বাহুবলীখন শ্বুটিং কৰা হৈছিলে আৰু এয়া দেখিছে বাহুবলীখনৰ চিনেমাৰ কিছু দৃশ্য পিকচাৰ ইয়াত লগোৱা হৈছে আৰু এতিয়া আমি বাছেদি নামি এই বাহুবলী চিনেমাখন য'ত শ্বুটিং কৰা হৈছে তাৰ ভিতৰলৈ সোমাই যাম আৰু ইয়াত এটা সাম্ৰাজ্যখনৰ এটা আৰ্হি ইয়াত দেখুওৱা হৈছে আৰু তাৰ পাছতে এনেদৰে দবাৰ দৰে এটা আকৃতি দেখা যাব যিটো চিনেমাত দেখুওৱা হৈছিলে আৰু এইবোৰ সঁচা নহয় এয়া এটা ঘণ্টা আৰু এয়া হৈছে মাহেশমতী সাম্ৰাজ্যখনৰ মূল প্ৰৱেশদ্বাৰ সময় পলম নকৰি এতিয়া আমি প্ৰৱেশদ্বাৰেদি মহেশমতী সাম্ৰাজ্যলৈ সোমাই আহিছোঁ আৰু আহিয়ে দেখিছোঁ যে দুয়োফালে হাতীৰ প্ৰতিমা বনাই থোৱা আছে চিনেমাখনত আচলতে VFXৰ জৰিয়তে সঁচা যেন দেখুওৱা হৈছিলে আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ এয়া ফ্লেগবোৰ লগাই থোৱা আছে আৰু এতিয়া আমি দেখুৱাম এই ছাইডত থকা এই যে নদী ইয়াত কিন্তু পানী নাই একেবাৰে শুকান হৈ থাকে এতিয়া অলপ পানী আছে কিন্তু তেনেকুৱা নহয় আৰু এয়া ঘৰিয়াল এয়া সঁচা নহয় এইবোৰ চব মিছাহে আচলতে চিনেমাত বস্তুবোৰ এনেদৰে দেখুওৱা হয় যে কোন সঁচা কিটো মিছা একো ধৰিবই নোৱাৰি এই জেগাডোখৰ দেখিলে আপোনালোকৰ হয়তো মনত পৰিব যে যদি বাহুবলী চিনেমাখন চাইছে তেন্তে ধৰিব পাৰিব য'ত দেৱসেনাক বান্ধি ৰখা হৈছিলে অৰ্থাৎ এই শিকলিবোৰ দেখিছে এই শিকলিবোৰেৰে দেৱসেনাক বান্ধি ৰখা হৈছিলে আৰু দেৱসেনাৰ এটা প্ৰতিমা এনেদৰে ইয়াত বনাই থোৱা হৈছে মানুহে ফটো মাৰিছে আৰু ইয়াতেই তেখেতক বন্দী কৰি ৰখা হৈছিলে এইডোখৰ ঠাইতে বন্দী কৰি ৰখা হৈছিলে এয়াও এনেদৰে সজাই থোৱা আছে আচলতে এই বাহুবলী চিনেমাখনৰ যিটো ছেটআপ এই গোটেইটো এটা সমগ্ৰ এৰিয়াটো এটা বৃহৎ এৰিয়াৰ ভিতৰত আবদ্ধ হৈ আছে আৰু এতিয়া দেখুৱাবলৈ লৈছোঁ এই চিনেমাখনৰ এখন জনপ্ৰিয় সিংহাসন আৰু সেই সিংহাসন হৈছে ভাল্লাল দেৱৰ সিংহাসন আৰু এইখনেই হৈছে সেই সিংহাসন য'ত তেখেতে বহিছিলে আৰু এইফালে যে দেখিছে এয়া হৈছে এই হাড়গোড়কেইটাৰ লগতে ভাল্লাল দেৱ আৰু বাহুবলীয়ে যুঁজ কৰিছিল চিনেমাখনত আচলতে VFXৰ জৰিয়তে সঁচা যেন দেখুওৱা হৈছিলে কিন্তু সেয়া প্ৰকৃততে সঁচা নাছিলে সেয়া এনেকৈ আৰ্টিফিচিয়েলি বনোৱাহে আছিলে আৰু এই সিংহাসন এখন য'ত বাহুবলী বহিছিলে আচলতে ইয়াত এনেধৰণে বস্তুবোৰ থোৱা আছে যেন এয়া এক ঐতিহাসিক ঘটনা যি সঁচাকৈ ঘটিছিলে বা এই গোটেই ছেটআপটো যিটো সঁচাকৈ যেন এখন সাম্ৰাজ্য এনেধৰণে বস্তুবোৰ ইমান ধুনীয়াকৈ সজাই থোৱা আছে এইখন এখন ৰথ যিখন ৰথত যুদ্ধ কৰিছিলে ৰথখন ব্যৱহাৰ কৰিছিলে আৰু বাহুবলীয়ে টনা সেইখন হৈছে কলা ৰঙৰ ৰথখন যিখন চিনেমাখনত টানিছিলে খুব সহজ যেন লাগিছিলে কিন্তু ঠিক তেনেকুৱা নহয় আৰু এয়া হৈছে ভাল্লাল দেৱৰ প্ৰতিমা এক বৃহৎ আকাৰ প্ৰতিমা যি সেই চিনেমাখনত স্থাপন কৰা হৈছিলে আচলতে প্ৰতিমা ঠিক তেনেধৰণে বৃহতেই হয় খালি এতিয়া বৰ্তমান ভাগ কৰি থোৱা আছে আৰু এয়াই হৈছে এখন জনপ্ৰিয় চিনেমা বাহুবলী চিনেমাখনৰ সম্পূৰ্ণ ছেটআপটো য'ত শ্বুটিং কৰা হৈছিলে আৰু বহুতো অংশ এই ৰামোজী ফিল্ম চিটিতে কৰা হৈছিলে বেলেগ বেলেগ অংশত কৰা হৈছিলে আৰু সেই বহুত ঠাই VFXৰ জৰিয়তে সঁচা যেন দেখুওৱা হৈছিলে কিন্তু প্ৰকৃততে সেয়া সঁচা নাছিল আৰু বাকীখিনি নেক্সট ভিডিঅ'ৰ জৰিয়তে দেখুৱাই যাম